সাংসদ মৌলানা বদৰুদ্দিন আজমল সাহাব, আপোনাৰ মনত আছেনে যোৱা 6 ছেপ্টেম্বৰ 2022 নিশাৰ ভাগত চাপৰত চম্পানৈৰ পাৰত উপস্থিত হৈ গৰাখহনীয়া প্ৰদৰ্শন কৰি বান্ধ নিৰ্মাণৰ বাবে দিয়া প্ৰতিশ্ৰুতিৰ কথা? আপুনি চাগে পাহৰিলে যোৱা 23 জানুৱাৰী 2023 ফলিমাৰী স্থিত টুকুৰা ফৰেষ্টত দুৰ্বৃত্তই হত্যা কৰা হানিপালি সম্পৰ্কে আগবঢ়োৱা মন্তব্যৰ ক্ষমা বিচাৰি দিয়া প্ৰতিশ্ৰুতিৰ কথা। প্ৰতিশ্ৰুতি কেতিয়া পালন কৰিব বুলি ভাবিছে আপুনি? আজমল সাহাব, আপোনাৰ দুটাকৈ প্ৰতিশ্ৰুতি ধোঁৱাচাঙত থৈ আপুনি ৰাইজৰ ওচৰত বাটপাৰি কৰা নাইনে? নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলিবাবা। আপোনাৰ দৰে মিছলীয়া বাটপাৰ আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা সাংসদ কিনো ভাল কাম কৰিলে চাপৰবাসীৰ বাবে? জবাব আছেনে আপোনাৰ হাতত? নে আপোনাৰ চামচাসকলৰ দ্বাৰা কেৱল ফুলবাৰী ৰূপসীৰ তচবি জঁপিয়েই বৈতৰণি পাৰ কৰিব বুলি ভাবিছে? নে ধৰ্মীয় আৱেগ ঢালি দি জয় কৰিব বিচাৰিছে ভোটাৰৰ মন? কংগ্ৰেছে কৰা অপকৰ্মৰ পটক তুলি একেৰাহে 15 বছৰ কাল সাংসদ হ'বলৈ পাই ৰাইজক পাহৰিলে আপুনি। এইবেলি আপোনাৰ পটক তুলিবলৈ সাজু হৈছে ৰাইজ, মনত ৰাখিব হুজুৰ।